10 তাৰিখে লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা সোমাব 10 তাৰিখে একাউণ্টত 7টা আঁচনিৰ টকা সোমাব কোনে কোনে টকা পাব চাওক কিমানকৈ টকা লাভ কৰিব লাখ লাখ মানুহে 10 তাৰিখলৈ অপেক্ষা কৰি আছে নেকি কাৰণ 10 তাৰিখে লাখ লাখ লোকৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ ধন সোমাব বুলি ছ'চিয়েল মিডিয়াত এতিয়া চৰ্চা অব্যাহত একাউণ্টত 7টা আঁচনিৰ ধন একেলগে সোমাব নেকি কোনে কোনে পাব এই ধনৰাশি কিমানকৈ লাভ কৰিব টকা জানিবলৈ শেষলৈ ভিডিঅ'টো চাওক বেংক একাউণ্ট থকা প্ৰতিগৰাকী লোকৰ বাবে আহিছে এক ডাঙৰ সুখবৰ 10 তাৰিখে একাউণ্টত সোমাব 7টাকৈ আঁচনিৰ ধন লাখ লাখ হিতাধিকাৰীৰ একাউণ্টলৈ চৰকাৰী সহায়ৰ ধন প্ৰেৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে কিন্তু ইয়াতে আছে গুৰুত্বপূৰ্ণ কথা সকলো লোকে এই ধন লাভ নকৰে যিসকল সংশ্লিষ্ট আঁচনিৰ যোগ্য হিতাধিকাৰী কেৱল তেওঁলোকৰ একাউণ্টতহে নিৰ্ধাৰিত ধন আহিব লগতে ধন সোমোৱাৰ তাৰিখ পৰিমাণ আৰু হিতাধিকাৰীৰ তালিকা আঁচনি অনুসৰি পৃথকে হিতাধিকাৰী নিৰ্বাচন কৰা হ'ব কৃষকৰ বাবে থকা আঁচনিৰ ধন মহিলাৰ বাবে থকা আৰ্থিক সহায় পেঞ্চন ছাত্ৰ ছাত্ৰীৰ বৃত্তি গেছ বা গৃহ নিৰ্মাণৰ সহায় আৰু আন বিভিন্ন কল্যাণমূলক আঁচনিৰ ধন ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব আপুনি কোনো আঁচনিৰ হিতাধিকাৰী হয় নে নহয় সেয়া চৰকাৰী পৰ্টেল বা সংশ্লিষ্ট বিভাগৰ হিতাধিকাৰী তালিকাত পৰীক্ষা কৰাটো এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ ডিবিটি সক্ৰিয় থকা আৰু বেংকৰ তথ্য সক্ৰিয় থকাটো গুৰুত্বপূৰ্ণ কেৱল 10 তাৰিখে 7টা আঁচনিৰ ধন একেলগে পাব বুলি ভাইৰেল হোৱা বাৰ্তাত বিশ্বাস নকৰিব কোনো অচিনাকি লিংকত ক্লিক নকৰি অটিপি এটিএম পিন বেংক পাছৱৰ্ড বা আধাৰ সম্পৰ্কীয় গোপন তথ্য কাকো নিদিব গতিকে 10 তাৰিখে আপোনাৰ একাউণ্টতো হয়তো ধন সোমোৱাব পাৰে এইটো নিৰ্ভৰ কৰিব আপুনি কোনখন চৰকাৰী আঁচনিৰ যোগ্য হিতাধিকাৰী আৰু সংশ্লিষ্ট আঁচনিৰ কিস্তি কেতিয়া মুকলি কৰা হৈছে তাৰ ওপৰত চৰকাৰী ঘোষণা আৰু নিজৰ হিতাধিকাৰী ষ্টেটাছ পৰীক্ষা কৰিহে নিশ্চিত হওক নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল